নমস্কাৰ। যোৱা 7 তাৰিখৰ নিশা ভাৰতীয় সেনাবাহিনীয়ে পাকিস্তানৰ মাটিত সন্ত্ৰাসবাদ বিৰোধী অভিযান চলোৱাৰ পিছৰে পৰা এজন মানুহৰ নাম বাৰে বাৰে চৰ্চালৈ আহি আছে। আজি এই ছুটি ভিডিঅ'টোত আমি সন্ত্ৰাসবাদৰ অন্ধকাৰ জগতখনক এটা ভুমুকি মাৰিবলৈ চেষ্টা কৰিম আৰু এই বিশেষ ব্যক্তিজনৰ বিষয়ে দুটামান তথ্য আগবঢ়াম আপোনালোকৰ বাবে। এওঁ হৈছে মৌলানা মাছুদ আজহাৰ, যি ভাৰত বিৰোধী সন্ত্ৰাসবাদৰ এজন প্ৰধান কৰ্ণধাৰ। মাছুদ আজহাৰৰ জন্ম হৈছিল 1968 চনত পাকিস্তানৰ বাহাৱলপুৰ নামৰ এটুকুৰা ঠাইত। কিছুদিন অন্য শিক্ষাৰ্থীৰ সৈতে সাধাৰণ শিক্ষানুষ্ঠানত মূল সুঁতিৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰাৰ পাছতে তেওঁ ধৰ্মীয় শিক্ষাৰ বাবে জামিয়া উলুম উল ইছলামিয়া নামৰ এখন অন্য ইছলামিক ধৰ্মীয় শিক্ষানুষ্ঠানত যোগদান কৰে। এইখিনিতে জনাই থওঁ যে অতি উগ্ৰ ধৰ্মীয় মৌলবাদী চিন্তা চৰ্চাৰ কেন্দ্ৰ হিচাপে গোটেই পৃথিৱীতে এই শিক্ষানুষ্ঠানখনৰ চৰম বদনাম আছে। ইয়াৰ প্ৰাক্তন ছাত্ৰৰ তালিকাখন যদি আমি চাওঁ তেনেহ'লে দেখা পাম যে অকল মাছুদ আজহাৰেই নহয়, অন্য কেইবাজনো বিশ্বতা সন্ত্ৰাসবাদী জন্ম হৈছে এই শিক্ষানুষ্ঠানৰ পৰাই। তাৰ ভিতৰত আছে আল কায়দাৰ নেতা আসিম উমাৰ, ফাজলুৰ ৰহমান খালিল, এওঁ হৰকতুল মুজাহিদিনৰ নেতা, সৈফুল্লাহ আখতাৰ, অন্য এজন আল কায়দা নেতা, আৰু এইজন ব্যক্তিক চাগে আপোনালোকে চিনি পাবই। এওঁৰ নাম হৈছে মুল্লা ওমৰ, তালিবানৰ প্ৰতিষ্ঠাতা আৰু সৰ্বোচ্চ নেতা। তেওঁ ইয়াত অধ্যয়ন কৰা নাছিল, কিন্তু তেওঁৰ নিজৰ দক্ষতা আৰু অৱদানৰ বাবে ইয়াৰ পৰা এটা সন্মানীয়, এটা অনাৰেৰী ডিগ্ৰী লাভ কৰিছিল। শিক্ষা সমাপ্ত কৰি মাছুদ আজহাৰ গুচি যায় আফগানিস্তানলৈ। আফগানিস্তান আছিল সেই সময়ত ছোভিয়েট ৰাছিয়াৰ দখলত, আৰু বহুকেইটা সংগঠনে একেলগে ৰাছিয়াক আফগানিস্তানৰ পৰা খেদিবলৈ যুদ্ধ কৰি আছিল। এই সংগঠনবোৰৰ প্ৰায় গোটেইবোৰে আছিল অত্যন্ত গোড়া, ধৰ্মান্ধ, নাৰী বিৰোধী আৰু সামগ্ৰিকভাৱে মানৱতাৰ বিৰোধী। আৰু এই সংগঠনবোৰৰ প্ৰধান পৃষ্ঠপোষক আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ। মুঠতে নিজৰ প্ৰতিদ্বন্দ্বী ছোভিয়েট ৰাছিয়াক ৰুধিবলৈ গৈ আমেৰিকাই আফগানিস্তানক মানৱতাৰ বধ্যভূমিত পৰিণত কৰিলে। এই সংগঠনবোৰক আমেৰিকাই যি লাগে তাকে দিছিল, অস্ত্ৰ, প্ৰশিক্ষণ, ধন, আৰু আমেৰিকাই সৃষ্টি কৰা এনেকুৱা এজন যোদ্ধা বা মুজাহিদিনেই হৈছে ওছামা বিন লাডেন। এতিয়া চাওকচোন সন্ত্ৰাসবাদ আচলতে কেনে জটিল বিষয়। যি কি নহওক, উপলব্ধ তথ্য অনুসৰি ছোভিয়েট বিৰোধী যুদ্ধত মাছুদ আজহাৰ বেয়াকৈ আহত হয়, আৰু সেয়েহে তেওঁ আফগানিস্তান ত্যাগ কৰি পুনৰ পাকিস্তানলৈ ঘূৰি আহে। তাৰ পিছৰে পৰা তেওঁ নিজে বন্দুক ধৰাৰ সলনি এজন মটিভেটৰ আৰু এজন সংগঠক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। এই সময়ছোৱাতে তেওঁ পৃথিৱীৰ বিভিন্ন দেশ ভ্ৰমণ কৰি নিজৰ উগ্ৰ সাম্প্ৰদায়িক মৌলবাদী চিন্তা চৰ্চাৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰিবলৈ চেষ্টা কৰে। আৰু অৱশেষত 1994 চনত তেওঁ প্ৰৱেশ কৰে ভাৰতত, কাশ্মীৰত। কিন্তু ভাৰতত সোমোৱাৰ কিছুদিনৰ পাছতেই 2014 চনতে কাশ্মীৰৰ অনন্তনাগৰ পৰা তেওঁক ভাৰতীয় নিৰাপত্তা বাহিনীয়ে গ্ৰেপ্তাৰ কৰে। এইখিনিতে জানি থোৱাটো জৰুৰী যে সেই সময়ত মাছুদ আজহাৰ দুটা সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত আছিল, হৰকতুল আনছাৰ আৰু হৰকতুল মুজাহিদিন। নিজৰ সংগঠনত তেওঁ আছিল এজন গুৰুত্বপূৰ্ণ নেতা। সেয়েহে তেওঁক উদ্ধাৰ কৰিবলৈ তেওঁৰ সহযোগীসকলে তৎক্ষণাত প্ৰচেষ্টা আৰম্ভ কৰি দিয়ে। 1995 চনত সন্ত্ৰাসবাদীয়ে 5জন বিদেশী পৰ্যটকক কাশ্মীৰ উপত্যকাৰ পৰা অপহৰণ কৰে, আৰু তেওঁলোকৰ মুক্তিৰ বিনিময়ত মাছুদ আজহাৰ আৰু অন্য বন্দী 21জন সন্ত্ৰাসবাদীৰ মুক্তি দাবী কৰে। কিন্তু ভাৰত চৰকাৰে সন্ত্ৰাসবাদীসকলৰ দাবী মানি নোলোৱাত এই প্ৰচেষ্টা বিফল হয়। এই দুৰ্ভাগ্যে 5জন বিদেশী পৰ্যটকৰ এজন কোনোমতে পলাই সাৰিল, এজনৰ মৃতদেহ উদ্ধাৰ হ'ল, আৰু বাকী 3জনৰ কোনো সংহত পোৱা নগ'ল আজিলৈকে। দ্বিতীয় প্ৰচেষ্টাটো চলে 1999 চনত। নেপালৰ কাঠমাণ্ডুৰ পৰা ভাৰতলৈ আহিবলগীয়া এখন বিমানত 5জন হৰকতুল মুজাহিদিনৰ সদস্যই যাত্ৰীৰ ৰূপত প্ৰৱেশ কৰে, আৰু বিমানখন ভাৰতৰ দিল্লীৰ পৰিৱৰ্তে আফগানিস্তানৰ কান্দাহাৰলৈ উৰুৱালৈ গুচি যায়। আৰু এইবাৰো তেওঁলোকে উত্থাপন কৰে একেটাই দাবী, মাছুদ আজহাৰৰ মুক্তি। তেতিয়া আফগানিস্তান আছিল তালিবানৰ দখলত, আৰু হৰকতুল মুজাহিদিন আছিল তালিবানৰ মিত্ৰ সংগঠন। সেয়েহে ভাৰত চৰকাৰৰ বাবে আফগানিস্তানত গৈ অভিযান চলাই যাত্ৰীসকলক মুক্ত কৰাটো আছিল অসম্ভৱ কথা। অত্যন্ত উপায়হীন হৈ ভাৰত চৰকাৰে 1999 চনৰ 31 ডিচেম্বৰৰ তাৰিখে মাছুদ আজহাৰকে ধৰি অন্য 2জন সন্ত্ৰাসবাদীক মুকলি কৰি দিয়ে। দীৰ্ঘদিনীয়া ভাৰতৰ সন্ত্ৰাস বিৰোধী যুঁজত এইটো আছিল এটা অতি হতাশাজনক ঘটনা। মুক্ত হোৱাৰ পিছৰে পৰা মাছুদ আজহাৰে দুগুণ উদ্যমেৰে সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাবলৈ আৰম্ভ কৰে। 2000 চনত তেওঁ প্ৰতিষ্ঠা কৰে নতুন এটা সংগঠন, জইচ ই মহম্মদ। প্ৰতিষ্ঠাকালৰ পৰা বৰ্তমানলৈকে জইচ ই মহম্মদে ভাৰতবৰ্ষৰ বুকুত বহুকেইটা কুটাঘাতমূলক কাৰ্য সম্পন্ন কৰিছে। তাৰ ভিতৰত আছে 2001 চনৰ সংসদ ভৱন আক্ৰমণ, 2016 চনৰ পাঠানকোটৰ এয়াৰবেছ আক্ৰমণ, 2016 চনৰে উৰি সেনা শিবিৰ আক্ৰমণ, আৰু শেষত 2019 চনৰ পুলৱামা বিস্ফোৰণ ইত্যাদি। মাছুদ আজহাৰ আৰু তেওঁৰ সংগঠনক দমন কৰিবৰ বাবে ভাৰতবৰ্ষই সামৰিক আৰু কূটনৈতিক এই দুই ধৰণে প্ৰচেষ্টা চলাই আছে। ভাৰতীয় কূটনৈতিক প্ৰচেষ্টাৰ প্ৰথমটো সফলতা আহে 2010 চনত,
যেতিয়া আমেৰিকাই মাছুদ আজাহাৰক বিশেষভাৱে স্বীকৃত বিশ্ব সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰে। ইয়াৰ পাছতো অন্য এটা কাম বাকী আছিল, সেইটো হৈছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ দ্বাৰা মাছুদ আজাহাৰক এজন সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰোৱা। কিন্তু এই ক্ষেত্ৰত বাধা হিচাপে থিয় দিছিল অন্য এখন দেশ, চীন। একমাত্ৰ চীনৰ বাধাৰ বাবে ভাৰতবৰ্ষই নিৰাপত্তা পৰিষদত ৰখা বহুকেইটা প্ৰস্তাৱ খাৰিজ দিছিল। কিন্তু 2019 চনত পুলৱামা আক্ৰমণৰ পাছত ভাৰতবৰ্ষ আৰু অন্যান্য ৰাষ্ট্ৰৰ হেঁচাত চীনে সেৱা মানিবলৈ বাধ্য হয় আৰু অৱশেষত ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদৰ দ্বাৰা মাছুদ আজাহাৰ এজন বিশ্ব সন্ত্ৰাসবাদী হিচাপে স্বীকৃত হয়। এই ঘোষণাৰ ফলস্বৰূপে মাছুদ আজাহাৰ আৰু তেওঁৰ সংগঠনৰ প্ৰভাৱ আৰু শক্তি বহুখিনি হ্ৰাস পায়। আৰু অৱশেষত আহিলে 7 মে 2025। পহলগামৰ পৰ্যটক হত্যাৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতীয় বায়ু সেনাই সেইদিনা ৰাতি পাকিস্তানৰ 9টা স্থানত মিছাইলেৰে আক্ৰমণ চলায়। এই 9টা স্থানৰ ভিতৰত এটা আছিল বাহাৱালপুৰত থকা জেইচ-ই মহম্মদৰ শিবিৰ। বহুকেইটা সংবাদ মাধ্যমে প্ৰকাশ কৰা বাতৰি অনুসৰি এই আক্ৰমণত মাছুদ আজাহাৰৰ ভাতৃ আব্দুল ৰফ আজাহাৰ নিহত হয়। এই বাতৰিৰ সত্যতা আমি প্ৰতিপন্ন কৰিব পৰা নাই, কিন্তু যদি সেই বাতৰি সত্য হয় তেনেহ'লে ই হ'ব ভাৰতবৰ্ষই সন্ত্ৰাসবাদৰ বিৰুদ্ধে লাভ কৰা এটা ডাঙৰ সফলতা। কাৰণ 99 চনৰ বিমান অপহৰণৰ আঁৰৰ মূল মানুহ আছিল এইজনে। লগতে আমেৰিকান সাংবাদিক ডেনিয়েল পালৰ হত্যাটো এই মানুহজন জড়িত আছিল বুলি জনা যায়। এইখিনিতে মই ভিডিঅ'টো শেষ কৰিম, কিন্তু শেষ কৰাৰ আগতে দুটা কথা কৈ থৈ যাওঁ। প্ৰথমতে, মাছুদ আজাহাৰৰ দৰে মানুহবিলাক হৈছে সমগ্ৰ মানৱ জাতিৰে শত্ৰু। তেওঁলোক ইছলামৰো শত্ৰু, তেওঁলোক কাৰোৰে বন্ধু নহয়। মৌলবাদীৰ দ্বাৰা যদি দেশৰ উন্নতি হ'লহেঁতেন তেনেহ'লে পাকিস্তান, আফগানিস্তান পৃথিৱীৰ আটাইতকৈ উন্নত ৰাষ্ট্ৰ হ'লহেঁতেন। কিন্তু তেনেকুৱাটো হোৱা নাই। গতিকে শিক্ষিত মানুহ হিচাপে আমাৰ দায়িত্ব হৈছে এনেকুৱা মানুহবিলাকৰ কথাৰ দ্বাৰা প্ৰৰোচিত নোহোৱা আৰু আনকো প্ৰৰোচিত নহ'বলৈ সচেতন কৰা। আৰু দ্বিতীয় কথাটো হৈছে, আপোনালোক চাগে সকলোৱে মন কৰিছে এইকেইদিন আমাৰ সামাজিক মাধ্যমবোৰ বিশেষকৈ বিভিন্ন ভুৱা বাতৰিৰে ভৰি পৰিছে। এই ভুৱা বাতৰিবোৰ, ফেক নিউজবোৰ আচলতে আমাৰ বাবে, দেশৰ বাবে, সকলোৰে বাবে ক্ষতিকাৰক। গতিকে যুদ্ধ সম্পৰ্কীয় যিকোনো কথা, যিকোনো বাতৰি শ্বেয়াৰ কৰাৰ আগতে, পোষ্ট কৰাৰ আগতে তাৰ সত্যাসত্য পৰীক্ষা কৰাটো, মানে ভেৰিফাই কৰাটো খুবেই জৰুৰী। আৰু যুদ্ধৰ সময়ত এনেকুৱা হয়েই ভুৱা বাতৰিৰ প্ৰকোপ প্ৰচলন বৃদ্ধি পায়। সেইকাৰণে ইংৰাজীত কোৱা হয়, ট্ৰুথ ইজ দ্য ফাৰ্ষ্ট কেজুৱেলিটি অফ এ ৱাৰ। সত্য হৈছে যুদ্ধৰ প্ৰথম মৃতক। নমস্কাৰ।